Good morning everyone. এফালে আমাৰ গা পা ধুই আজৰি হৈ আহিছোঁ আৰু কাম বনবিলাক কৰি শুনকো স্কুললৈ পঠিয়ালোঁ। পঠিয়াই তাকে বোলে ধূপ এডাল দি লওঁ। ৰাতিপুৱা যিহেতু ধূপ এডাল দি ল'লে দিনটোলৈ মনটোকে ভাল লাগে, যাতে দিনটো ভালে কুশলে পাৰ হয় আৰু আপোনালোকৰো যাতে সকলোৰে দিনটো ভালে কুশলে পাৰ হয়, সকলোৰে বাবে ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনালোঁ। তাকে এতিয়া দিনটো বোলো সকলোৰে শুভ হওক। আৰু এই আমাৰ মেচিনতো ধূপ এডাল দি ল'লোঁ। ধূপডাল দি পেলাই আকৌ কাপোৰ চিলাবলৈ লৈছোঁ আৰু ল'ম আৰু দেৰিকৈ। সেয়াই আৰু এয়া দেখিছেনে, এইখন মেখেলা আৰু ব্লাউজ পিচ। মেখেলাখন আগে চিলাই ল'ব লাগিব, চিলাই লৈ তাৰপিছত ব্লাউজৰ পিচটো চিলাব লাগিব। তাকে ভাত পানী খাই বৈ আজৰি হৈ চিলাম আৰু। এইফালে আমাৰ ইহঁতিবোৰ স্কুলৰ পৰা আহি খেলি আছে, দেখিছেনে। এয়া মই মেখেলাখন চিলাবলৈ বুলি লৈছোঁ। তাকে উলিয়াই লৈছোঁ আৰু তাৰপিছত ভাত পানী খাই মেলি আজৰি হৈ সকলোখিনি কাম বন কৰি এতিয়া কাপোৰ চিলাবলৈ বোলো বহোঁ আৰু। সেয়া ফল্চটো লৈ লৈছোঁ। ফল্চটো লৈ লওঁ, তাকে মেখেলাখনকে চিলাই লওঁ। চিলাই লৈ লাহে ধীৰে তাৰপৰা আকৌ ব্লাউজৰ পিচটো কাটিব লাগিব। তাৰপিছত সেয়াই আৰু এটা এটাকৈ চিলাই লওঁ। তাৰপিছত আৰু এখন মেখেলা আছে, সেইখনো চিলাব লাগিব। সেয়া চিলাবলৈ ৰেডি কৰি লৈছোঁ। সেইটো ব্লাউজৰ পিচটো থৈ লৈছোঁ। মেখেলাখন বোলো এতিয়া চিলাই লওঁ। এইফালে মই মানুহজনৰ জেকেট দুটা ভৰাই থ'বলৈ কৈছে, যিহেতু কেইবাটাও ওলাই আছে যে, সেইকাৰণে এতিয়া বোলে অকণমান ঠাণ্ডাটো হেৰি হৈছে, কিন্তু যিহেতু দুদিন হৈছে, কিন্তু ঠাণ্ডাটো হৈছে বাৰু। আকৌ হ'লেও বোলে এই দুটা ভৰাই থৈ দিয়া। তাকে সেই ভৰাবলৈ বুলি সেয়া জাপি মেলি লৈছোঁ আৰু। দুইটা একেই হয়, ডিজাইনটো একেই, কালাৰো একেই। তাকে এই দুটা বোলো ভৰাই থৈ দিওঁ, যিহেতু ঠাণ্ডা দিনত কাপোৰ ধেৰ ওলাই ন, সকলোৰে হয় চাগে, অকল মোৰ বুলিয়ে নহয়। তাকে বোলো এয়া ভৰাই মেলি থওঁ। টুপিও দুটামান ভৰাই থওঁ। এইখন অকণমান বেয়া হ'ল, এই টুপি চুপিবিলাকো ভৰাই থৈ দিওঁ। তাকে বোলো ভৰাই হেৰি কৰি থওঁ আৰু, জাপি মেলি লৈছোঁ। সেয়া দুপৰীয়া এতিয়া চাহ অকণমানো খালোঁ, খাই মেলি বোলো এইকেইটা ভৰাই লওঁ ধুনীয়াকৈ। সেয়াই আৰু তাৰপিছত আকৌ এইখন মেখেলাখনো চিলালোঁ। চিলাই হ'ল বাৰু, এইখন দেখিছেনে, চিলালোঁ যেতিয়া ইমান ধুনীয়া লাগিছে। এইখন মেখেলাখন ভাল লাগিছে। বগা বস্তুবোৰ এনেও কিবা এটা ভাল লাগে, নহয় জানো। বগা ৰঙে এনেও মানুহক হেৰি কৰে, মনটো পবিত্ৰ কৰে। বগা আৰু গুণা আছে। মেখেলাখন থোৱা দিন হ'ল অকণ জাপত, তাকে অকণমান চাপ বহা নিচিনা বহিলে। ভাল লাগিছে মেখেলাখন। এইখনো চিলাই মেলি হ'ল, খুৰী ভাগৰ দি দিব লাগিব।